বৰপেটা তথা সমগ্ৰ অসম জোকাৰি যোৱা এটি মৰ্মান্তিক ঘটনা, যিটো ঘটনাই চুই গৈছিল সকলোৰে হৃদয়, মৰ্মাহত কৰি তুলিছিল সকলোকে। যিটো ঘটনাই অতিকৈ কন্দুৱাইছিল সমনীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বৰপেটাবাসী। যিটো ঘটনাত উচিত তদন্ত বিচাৰি প্ৰতিবাদ কৰিছিল ৰাইজে, যাৰ পৰিয়ালক ন্যায় দিয়াৰ বাবে দাবী জনাইছিল দল সংগঠনে। কিন্তু পৰিতাপৰ বিষয়, আজিও উচিত ন্যায় নাপালে পৰিয়ালৰ লোকে। হয়, 2017 বৰ্ষৰ 2 এপ্ৰিলৰ সেই কৰুণ মৃত্যুৰ কাহিনীটো কথাকে কোৱা হৈছে। এগৰাকী সুচিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উঠা সেই সোণালী চৰকাৰৰ মৃত্যুৰ ঘটনাটোকেই কোৱা হৈছে। যিটো ঘটনা পাহৰিব খুজিও পাহৰিব পৰা নাই পৰিয়ালৰ লোকে। আজি তেওঁৰ মৃত্যুৰ 2 বছৰ হ'ল, শুকাই কান্দি আছে পৰিয়ালৰ লোক। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি তেওঁ পিতৃৰ বৰ্তমানৰ বিশ্বাস আছে, যদিও তেওঁ যথাসময়ত উপযুক্ত ক্ষতিপূৰণ নাপালে। সেই সময়ত চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক আহি সোণালীৰ পিতৃৰ ঘৰত উপস্থিত হৈছিল আৰু আশ্বস্ত কৰিছিল, কিন্তু কথামতে কাম নহ'ল। আজিও শোকত দহি দহি যাই আছে সোণালী পৰিয়ালৰ লোক। আজি ব্ৰেকিং নিউজ 24 অসমৰ সাংবাদিকৰ আগত ক্ৰন্দনত ভাঙি পৰিছে পৰিয়ালৰ লোক। চৰকাৰৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস যেন হেৰুৱাই পেলাইছে টিউচন কৰি পোহপাল দিয়া সোণালীৰ পিতৃ। তথাপিও আকৌ এবাৰ চৰকাৰলৈ কৃপাদৃষ্টি বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। ভাবিছিলোঁ এই দুখীয়া পৰিয়ালটোক চৰকাৰে ভাল দৃষ্টিৰে চাব, কিন্তু সকলোৰে কষ্ট, সকলোৰে যিটো সঁহাৰি, সেইবিলাকৰ প্ৰতি কোনো এটা আগ্ৰহ দেখা নগ'ল। আজি আমাৰ দুখীয়া পৰিয়ালটো যিটো সহায় কৰিম বুলি ভাবিছিল, যদি কৈছিল, তাৰ প্ৰতি আগত ভুল চিকিৎসা কৰি যিটো গোলবাটাৰ অপাৰেশ্যন হ'ল, তাত ডাক্তৰে মাৰি পেলালে ছোৱালীজনী। কিন্তু সেইটো বিচাৰ সকলোৱে আশা কৰিছিল যে ভাল এটা বিচাৰ হ'ব, ডাক্তৰৰ শাস্তি হ'ব, ইয়াৰ পাছত যাতে কোনো এনেকুৱা যন্ত্ৰণাত নুভোগে, সেই বিচাৰটো সকলোৱে ময়ো আশা কৰিছিলোঁ, ময়ো কৈছিলোঁ, যাতে এনেকুৱা চিকিৎসা যাতে নহয়, এনেকুৱা ভুল চিকিৎসা হৈ যাতে কোনো মৃত্যুবৰণ নকৰে। কিন্তু যিটো তদন্ত চলিল, সেই তদন্তই শেষ থাকিল। পৰিয়ালটোক ইমান অন্যায়ভাৱে ছোৱালীটো ভুল চিকিৎসা কৰি মাৰি পেলালে, তাক কিবা এটা সহায় কৰিব সকলোৱে ভাবিছিলে। বহুতে ভাবি আছে যে তেওঁলোক এই পৰিয়ালটোক সহায় কৰিছে, বহুত কিবা কিবি দিছে, কিন্তু সকলোকে হয়তো ডিচি ছাৰক কৈছিল যে এইটো কেনেকৈ থাপ থুপ কৰি ৰাখা, এইটো যাতে কোনো হেৰি নহয়, ব্ৰাছ নহয়। কিন্তু সেনে মোৰ ভাৱ হয় যে থাপ থুপ কৰি কিবাকৈ ৰখা, পাছত কিবা এটা হ'ব, পাছত আমি যি কৰিব লাগে কৰিম, সেইটোৱে হৈছে। সেইটোৱে মই বুজিছোঁ। অতিকৈ পৰিতাপৰ বিষয় এইটো যে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টাৰ লগতে কেইবাগৰাকীও ব্যক্তি আহি প্ৰতিশ্ৰুতিৰ বন্যাই বোৱাই থৈ গৈছিল, কিন্তু আজি কপতি কোনো ধৰণৰ সুফল নাপালে পৰিয়ালৰ লোকে। হয়, তাৰমানে আপুনি অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ কাষতো গৈছিল, তেওঁ আপোনাক প্ৰতিশ্ৰুতি দিছিল, কিবা সেই প্ৰতিশ্ৰুতিৰ কিবা কামত আহিছিল নেকি আপোনাৰ? নাই, কোনো কামত নাহিল। তেওঁ মোক এটা ফৰ্মহে দিছিল, 2 লাখ টকা লৈ চাওক। সেই ফৰ্ম আনি মই ফিল আপ কৰি হেৰি কৰিলোঁ, ডিচি ছাৰৰ সহায়ত মই হেৰি কৰিলোঁ। কিন্তু 2 বছৰ পাৰ হ'ল, কোনো ধৰণৰ সহায় নাই। মই জইণ্ট ডিৰেক্টৰ অফিচত দাউৰি আছোঁ, মাহে মাহে গৈ আছোঁ। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিল সেয়াও কাৰ্যক্ষেত্ৰ নহ'ল নেকি? নহ'ল, কোনো একো ধৰণৰ হেৰি নহ'ল। হয়, আপোনাৰ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰক।